মহিলা আৰু শিশু বিকাশ বিভাগৰ নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় স্মাৰ্টফোন বিতৰণী অনুষ্ঠান। নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অংগনবাড়ী কৰ্মীসকলৰ মাজত বিতৰণ কৰা হয় স্মাৰ্টফোনসমূহ। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো প্ৰদান কৰা হয় হুইল চেয়াৰ শ্ৰৱণ যন্ত্ৰ। অনুষ্ঠানটোত উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মা, বিধায়ক ৰূপক শৰ্মাৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীসকল। ব্যুৰো ৰিপৰ্ট নগয়া। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ, নগাঁও জিলা প্ৰশাসন, জিলা সমাজ কল্যাণ উদ্যোগত নগাঁৱত আজি বিশেষকৈ অংগনবাড়ী কৰ্মীসকলক স্মাৰ্টফোন বিতৰণ আৰু বিশেষভাৱে যিবোৰ সক্ষম ব্যক্তি আছে তেওঁলোকৰ কাৰণে আজি বিনামূলীয়াকৈ হুইল চেয়াৰ আৰু শ্ৰৱণ যন্ত্ৰ আজি তেওঁলোকক দিয়া হ'ল, বিতৰণ কৰা হ'ল। এটা সুন্দৰ পৰিৱেশ আৰু মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ধন্যবাদ জনাইছোঁ বিভাগীয় মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীক, যাতে খুব এই ধৰণৰ যি ব্যৱস্থা সাধাৰণতে চাব গ'লে অংগনবাড়ী কৰ্মী বা সহায়িকাসকলে সমাজত মূল কামখিনি তেওঁলোকে কৰে। একেবাৰে এগৰাকী গৰ্ভৱতী মহিলাক চোৱা চিতা বা আৰম্ভ কৰি শিশু এগৰাকীক জন্মৰ পৰা একেবাৰে স্কুলত পঢ়াই পেলাই ডাঙৰ দীঘল কৰালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ যথেষ্ট তেওঁলোকৰ অৰিহণা আছে। আৰু আজিকালিৰ দিনত স্মাৰ্টফোনটো নহ'লে একোৱেই নহয়। যিখিনি আমি সদায় আপডেট দিব লাগে, শিশুটিৰ বিষয়ে জনাব লাগে, স্মাৰ্টফোনটো অত্যন্ত জৰুৰী। সেইকাৰণে স্মাৰ্টফোনটো ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে আমি আজি সুন্দৰকৈ যদি হুইল চেয়াৰ আৰু আজি শ্ৰৱণ যন্ত্ৰ দিয়া হৈছে, সেইটো কাৰণে যথেষ্ট সহায়ক হৈছে। আৰু এই ধৰণৰ কাম যিধৰণে চৰকাৰে কৰি আছে প্ৰতিটো বিভাগৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু মোৰ বিশ্বাস যে আজি এই অনুষ্ঠানটোৱে খুব যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিব। আজি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ তৰফৰ পৰা জিলা প্ৰশাসন আৰু আমাৰ অংগনবাড়ী যিসকল আমাৰ কৰ্মী আছে তেওঁলোকৰ বাবে আজি স্মাৰ্টফোন আজি বিতৰণৰ কাৰ্যসূচী ৰখা হৈছিলে। আৰু আমাৰ পোষণ ট্ৰেকাৰ নামৰ পোষণ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ, যোনটো আমাৰ নতুন প্ৰজন্মক আমি আগবঢ়াব লাগে। আৰু অংগনবাড়ী কৰ্মীসকলে সেই পোষণৰ ক্ষেত্ৰত এটা ট্ৰেকাৰ আছে, যোনটো মোবাইল ফোনৰ জৰিয়তে, স্মাৰ্টফোনৰ জৰিয়তে তেওঁলোকে সেইখিনি ট্ৰেক কৰিব লাগে। সেই তাৰ বাবে এটা বহুত পুৰণা এটা চাহিদা আছিলে, সেই চাহিদাটো আজি পূৰণ হৈছে। আৰু সমান্তৰালভাৱে যিসকল ব্যক্তিয়ে ভালকৈ শুনা নাপায় তেওঁলোকৰ বাবে আজি হিয়াৰিং এইড দিয়া হৈছে। আৰু আমাৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আজি হুইল চেয়াৰো দিয়া হৈছে। আজি যিসকল ব্যক্তিক আজি এইখিনি যৎকিঞ্চিত চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰিব পৰা হৈছে সেইখিনি সকলোকে আমি এটা শুভকামনা জনাইছোঁ। আৰু আগন্তুক দিনত আজি গোটেইখিনিক হয়তো আমি সাঙুৰি ল'ব পৰা নাই, কিন্তু সকলোকে সাঙুৰি লোৱা হ'ব। আজি তেওঁলোকৰ পঞ্জীয়ন চলি আছে, পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ লগে লগে গোটেইখিনিকে সামৰি লোৱা হ'ব, সেইটো আমি আশ্বাস দিব বিচাৰোঁ। আৰু তেওঁলোক সকলোৰে আজি ভগৱন্তৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকে সকলোৰে কল্যাণ হওক। ধন্যবাদ।